Hello friends, how are you? মই আজি আছোঁ মোৰ এখনি সৰু মহাগনি এখন ফাৰ্ম আছে, সৰু আৰু মিনি মাইক্ৰ' ফাৰ্ম বুলি ক'ব পাৰি। মহাগনি বিষয়ে আপোনালোকে নিশ্চয় গম পাইছে, এবিধ মূল্যৱান গছ আৰু খুব ওখ হয় আৰু ক্ষীপ্ৰ গতিত বাঢ়ে বুলি প্ৰথমতে গম পাইছিলোঁ, কিন্তু এতিয়া এই পুলিবিলাক আপোনালোকে চাওক, মই ভিডিঅ'ৰ যোগেদি আপোনাক প্ৰদৰ্শন কৰিছোঁ। 2 বছৰীয়া পুলি আৰু কিছুমান পুলি ধৰি লওক 20% পুলিৰ ধৰি লওক মৃত্যু হৈছে, মৰি গৈছে। আৰু এইবিলাকৰ ঠাইত এতিয়া মই চুম পুলি ৰুম বুলি পৰিকল্পনা কৰিছোঁ। আৰু চুম পুলি আৰু মহাগনি এই দুইটা যুটীয়াভাৱে প্লান্টেশ্যনৰ কাম আৰম্ভ কৰিম আৰু এতিয়া। আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ যদি ওখ খালী মাটি আছে, আপোনালোকে মহাগনি, চুম বা চুমনি এনেধৰণে দীৰ্ঘম্যাদী আপোনালোকে গছপুলিবিলাক লগাই 2-3 বছৰ 4 বছৰৰ পাছত, চুমৰ বিষয়েতো সকলোৱে জানে, আমাৰ মুগা শিল্পৰ যি লাভজনক এক ব্যৱসায় আৰু আমাৰ জাতীয় পোচাকৰ যি এক মূল আধাৰ হৈছে আমাৰ চুম গছ, আৰু চুম গছ থাকিলেহে মুগা পুহিব পৰা যায়। আমাৰ সকলো বংশধৰসকলে গম পায় বা অসমৰ ৰাইজে মুগাৰ বিষয়ে জানে। প্ৰায় আমাৰ আপাৰ আছামত মুগা পালন কৰা দেখা যায়। ভিডিঅ'টোৰ মাধ্যমেদি আপোনালোকক মই আজি ফাৰ্মখন কিছু দেখুৱাব বিচাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে নিশ্চয় আপোনালোকে লাইক কমেণ্ট কৰিব নিশ্চয়। বলকচোন ভিডিঅ' মাধ্যমেদি আৰু ডিটেইলছকৈ চাওঁ। এইজোপা চাওক, 2 বছৰীয়া মহাগনিৰ পুলি, 2 বছৰ সম্পূৰ্ণ হৈ গ'ল, ভাল গ্ৰ'থ হৈছে। আৰু আপোনালোকে চব কিছুমান চাপৰ হ'ল, ভালকৈ বৃদ্ধি হোৱা নাই। পুলিবিলাক হয়তো নিশকতীয়া আছিল। কিছুমান পুলি খুব লহপহকৈ বাঢ়িছে, স্বাস্থ্যৱান হৈছে, কিন্তু কিছুমান নিশকতীয়া, যেনেকৈ বাঢ়িব লাগিছিলে তেনেকৈ বৃদ্ধি হোৱা নাই, শ্ৰীবৃদ্ধি হোৱা নাই। এইটো এটা চাওক মহাগনি পুলি। আৰু এই মহাগনি ফাৰ্মখনত কিছুমান পুলি মৃত্যু হৈছে। আৰু এই মহাগনিৰ লগতে আমাৰ স্থানীয় যি চুম পুলি ৰোপণ কৰিম বুলি পৰিকল্পনা কৰি 20টা ভাল 2 বছৰীয়া বয়সৰ পুলি ইতিমধ্যে সাজু কৰা হৈছে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই পিছৰ পৰ্যায়লৈ আমি ভিডিঅ'টো শেষৰ ফালে চুম পুলি ৰোপণ কৰা ভিডিঅ' প্ৰদৰ্শন কৰা হৈছে। যিবিলাক স্থানত মহাগনিৰ পুলিবিলাক মৰি গৈছে তাত চুম পুলি দিয়া হ'ব। আৰু ভৱিষ্যতে মুগা পালনৰ বাবে তেনেকৈ লক্ষ্য লৈ পেলানি চুম পুলিটো দিয়া হৈছে। আৰু চুমনি জানে, চুমনিও এক লাভজনক ব্যৱসায়। আমাৰ যিহেতু অসমৰ প্ৰায়বিলাক জনগোষ্ঠীয়ে, অসমীয়া লোকে মুগা সাজপাৰ, মুগা মেখেলা আৰু মুগা চাপকন, পটলং এইবিলাক বস্ত্ৰ পৰিধান কৰা আজিকালি খুব জনপ্ৰিয় হৈ পৰিছে। সেয়েহে আগন্তুক দিনত মুগা চুমনি বা আমাৰ মুগা পালনৰ যি আমাৰ শিল্প, এই শিল্প আৰু অধিক বৃদ্ধি হ'ব, আৰু হোৱাটো আমাৰ জাতিৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে এক উল্লেখযোগ্য এক পদক্ষেপ। আৰু এই মুগা চুমনিৰ জৰিয়তে আমাৰ স্থানীয় যিসকল আমাৰ কৃষক আছে তেখেতলোকো উপকৃত হ'ব, আৰু আমাৰ মুগা শিল্পও আগবাঢ়িব। আপোনালোকে এই মহাগনি পুলিবিলাক চাব পাৰিছে। বিশেষকৈ আমাৰ UP, বিহাৰ বা আমাৰ চাউথ ইণ্ডিয়াত যিবিলাক আমাৰ ফাৰ্ম আছে বৃহৎ, তাত যথেষ্ট তেখেতলোকে পানী যোগান
নকে ধৰি তেখেতলোকৰ যি ধৰি লওক মহাগনি যি তলি থাকে তাত মাটি প্ৰস্তুতি খুব ধুনীয়াকৈ কৰে আৰু তেখেতলোকে দুবছৰত হয়তো 7-8 ফুট 5 ফুটলৈকে তেখেতলোকৰ বৃদ্ধি হয়। আমাৰ ইয়াত কিছুমান বৃদ্ধি হৈছে, কিছুমান হোৱা নাই, কিছুমান 4 ফুটলৈকে হৈছে, কিছুমান ধৰি লওক 3 ফুট 2 ফুট এনেকৈ আছে। আমি ইমান ধৰি লওক পৰিচৰ্যা কৰিব পৰা নাই। পুলিখিনি ৰুই দিয়াৰ পাছত আৰু বিশেষ তেনেকৈ সাৰ জাবৰ বা তাত মাটি যি তলি চহাবলগীয়া বা কোমল কৰি ৰাখিব লাগে সেই কামখিনি কৰিব পৰা নাই, যাৰ ফলত শ্ৰীবৃদ্ধিত কিছু প্ৰভাৱ পৰিছে। যেনেকৈ বৃদ্ধি হ'ব লাগিছিলে, গ্ৰ'থ হ'ব লাগিছিলে, সেই গ্ৰ'থটো হোৱা নাই। আপোনালোকে পুলিবিলাক লক্ষ্য কৰিছে। আৰু আমি ইয়াতে এতিয়া চুম পুলি এনেদৰে ৰোপণ কৰা হৈছে। চুম পুলি ৰোপণৰ পাছত আমাৰ এইবিলাক যিবোৰ প্লাষ্টিকৰ বেগ, এই প্লাষ্টিকৰ বেগবিলাক আমাৰ ধৰি লওক খুটি মাৰি ছাগলীয়ে যাতে প্ৰথমতে আগবিলাক খাব নোৱাৰে তাৰ কাৰণে এনেদৰে দিয়া হৈছে। আৰু মহাগনি পুলিটো আপুনি জানিব যে এই মহাগনি পাতটো ছাগলীয়ে নাখায়, ছাগলীও নাখায়, গৰুও নাখায়। আৰু মহাগনিৰ পাতৰ পৰা আমাৰ এই যিটো প্ৰস্তুত কৰা হয়, আমাৰ কমফৰ্টকে ধৰি যিবিলাক এই মহ মৰা যিবিলাক ধূপ প্ৰস্তুত কৰা হয়, এই মহাগনিৰ পাত তাত ব্যৱহাৰ কৰে বুলি ইতিমধ্যে জানিব পাৰিছোঁ। সেয়েহে চুম পুলিৰ ক্ষেত্ৰত কিন্তু চুম পুলি আকৌ ছাগলীয়ে খায়, সেয়েহে চুম পুলিৰ ক্ষেত্ৰত বিশেষ যত্ন ল'বলগীয়া হয়। সেইটো কাৰণে ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে চুম পুলিবিলাক ৰোৱাৰ পাছত ধৰি লওক 6-7-8 ফুট নোহোৱালৈকে আমি প্ৰথমতে বস্তা দি পেলাই আৱৰণ দিবলৈ চেষ্টা কৰিছোঁ যাতে ছাগলীয়ে খাব নোৱাৰে। এতিয়া ইয়াত যথেষ্ট ঘাঁহ গজিছে, ঘাঁহবিলাক কাটি ছাগলী, গাহৰি, তাৰপিছত আমাৰ গ্ৰাছ কাপৰ কাৰণে ফিছাৰীত দিবৰ কাৰণে এই ঘাঁহবিলাক